মই মোৰ মনৰ কথাটোহে জনাইছো দেই আপোনালোকক পুৰুষসকলে যাতে ইয়াত কোনো ধৰণৰ ভুল ভ্ৰান্তি নুবুজে আৰু দেই আপোনালোকক একে কৰজোৰে প্ৰণাম জনাইছো মানে এই ভিডিঅটো কেৱল মহিলাসকলৰ বাবেহে দেই পুৰুষসকলে এই ভিডিঅটো নুচুৱাই ভাল হ'ব আৰু আপোনালোকক কৰজোৰে প্ৰণাম কৰি জনাইছো মই মোৰ মনৰ কথাখিনিহে কৈছো আৰু দেই নমস্কাৰ আকৌ দেই আজি মানে ভিডিঅটো আমাৰ মহিলাসকলৰ বাবে মানে কথাটো হৈছে ৰাতিপুৱা একে পোহৰ হোৱাৰ পৰা ৰাতি বিছনাত পৰালৈ ইমান যে কাম ঘৰ সম্ভালা ভাত বনোৱা ল'ৰা-ছোৱালী সম্ভালা সৰু সম্ভালা গোটেই ঘৰ বজাৰ পৰা আদি কৰি ইমান যে কাম কোনো দিন ৰেষ্ট বুলিব নাই না দেওবাৰে ৰেষ্ট নে শনিবাৰে ৰেষ্ট নে কোনটো বাৰ আছে ৰেষ্ট মাইকী মানুহ যে হাই ৰে হাই কপাল কি বুলি যে কম মতা মানুহ হোৱাই ভাল পায় ভগৱানে যে কিয় মাইকীবোৰ সজিলে আৰু দেই ইমান কাম তো বেমাৰতো ৰেষ্ট নাই ল'ৰা-ছোৱালীৰ প্ৰতি কিমান যত্ন ল'ব লাগিব ঘৰখনৰ প্ৰতি কিমান মানে যত্ন ল'ব লাগিব কি যে কম দেই মতা মানুহবোৰ আজি দেওবাৰ কালি শনিবাৰ আজি সেকেন্ড স্যাটাৰডে কালি ফাৰ্স্ট স্যাটাৰডে হে কৃষ্ণ এই মাইকী মানুহৰ কণিও অলপ ছুটি লাগে নে কি কয় ৰাইজসকল জনাবচোন কমেন্ট কৰি আমাৰ মহিলাসকলে জনাব যিসকলে ৰাতিপুৱাৰ পৰা ৰাতিলৈ ইমান কষ্ট কৰি থাকে সেই সকলকহে কৈছো দেই কিন্তু কথাটো আপোনালোকে কমেন্ট কৰি জনাবলৈ একেবাৰে নেপাহৰিব আৰু এটা কথা মতা মানুহসকলে বাৰু ঘৰত কিবা এটা কৰি সহায় কৰি দিয়ে নে মাইকী মানুহজনী মনটো অলপ ভাল হওক বুলি নাই এইবোৰ কৰিব নোৱাৰে গম পাইছে কেৱল সিহঁতৰাও আজি শনিবাৰ পালে শুই থাকিব কালি দেওবাৰ পালে শুই দিন কটাব আৰু আজিকালি মোবাইলটো হতটো আছেই সিহঁতৰ মুখৰ আগতে জতাই থাকক এই মাইকী মানুহবোৰ যেন যন্ত্ৰহে গম পাইছেনে আমি বোৰ যে কেলৈ যে জীয়াই আছো দেই হাই কপাল কি বুলি যে কম ল'ৰা-ছোৱালী আলপচন মাৰি সিহঁতক ডাঙৰ দীঘল কৰিবা পঢ়াই শুনাই চাকৰি তাকৰি হ'ব তাৰপিছত কি হ'ব কাৰ ল'ৰা বাপেকহঁতে একে বুকু ফিন্দাই ক'ব মোৰ ল'ৰা মায়েকহঁত ক'ত গ'ল ইমান কষ্ট যায় ৰাতিয়ে দিনে ইমান সিহঁতৰ পঢ়া প্ৰতি যত্নৰ চবৰ ফালে যত্ন পাতি কৰি এটা ল'ৰা-ছোৱালী ডাঙৰ দীঘল কৰে চাকৰি বাকৰি কৰে কিমান যে যোগ্য কৰি তোলাই হে ভগৱান মায়েকহঁতৰ যেন কতো নামেই নাই কি কম আৰু দেই তো মানে আজি কৈছো যে মহিলাসকল মানে আই মাতৃসকলক কৈছো মোৰ কথাটো হয় নে নহয় ক'বচোন আজি বেমাৰ এটা হ'লেও কি হ'ব টেবলেটটো খাই অকমান ৰেষ্ট পালে নহয় ফটাফট ঘৰৰ কামখিনি কৰি ল'লে তাৰপিছত আকৌ অলপ ৰেষ্ট ল'লে এই মাইকী মানুহ কোনো দিন ছুটি নাই কি কাৰণে আজিকালি এই শ্ৰমিক দিৱস আহি আছে শ্ৰমিক দিৱস মানে কি আৰু এই শ্ৰমিক কি মতা মানুহসকলে শ্ৰমিক নেকি মাইকী মানুহসকলেতো শ্ৰমিক কৰে ঘৰখন কিমান কাম বন কৰে তেওঁলোকৰ কাৰণেও মহিলা শ্ৰমিক দিৱস মতা শ্ৰমিক দিৱস ভাগ কৰিব লাগে নে নালাগে এদিন সকলোকে ৰেষ্ট দিব লাগে পুৰুষসকলে সদায় ৰেষ্ট মাহেকে ৰেষ্ট পায়ে থাকে আৰু মহিলাসকলে ক'ত পায় নাই কোনেও কাৰো যেন হেৰি নলয় দেই কি বুলি কম আৰু হেৰি বুলিয়ে কৈছো আৰু আপোনালোকে আৰু বুজি পাব আৰু মানে ভাষাই কি কম আৰু মানে নাই আৰু ভাষাই নাই আৰু মিলা প্ৰীতিৰহে কথা হয় নে নহয় কওকচোন বাৰু তো মহিলাসকলে কমেন্ট কৰি জনাবচোন কথাটো হয় নে নহয়